কোনে কয় বৰ্তমান সময়ত ভাল মানুহ নাই বুলি? কোনে কয় বৰ্তমান সময়ত আনে আনৰ কথা নাভাবে বুলি? বা কোনে কয় বৰ্তমান সময়ত আনক সহায় কৰা মানুহ নাই বুলি? কিছু লোকৰ ভাল কাম আৰু মহৎ উদ্দেশ্যৰ বাবে হয়তো মানৱতা আজিও জীয়াই আছে। মানুহে মানুহৰ বাবে কথাষাৰ যেন সাৰ্থকত পৰিণত হৈছে। আজি মই তেনেকুৱা ব্যক্তি এজনৰ লগত, এজন যুৱকৰ লগত চিনাকি কৰি দিবলৈ গৈ আছোঁ। এই ফটোখনলৈ মন কৰক। সকলোৱে নিশ্চয় চিনি পাব। সকলোৱে নাপালেও খুব কম মানুহেহে হয়তো তেওঁক নাজানে বা চিনি নাপাব। আৰু যিসকলে চিনি পোৱা নাই তেওঁলোকক চিনাকি কৰিবৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এওঁৰ নাম হৈছে সময় গগৈ। বহু গৃহহীন লোকক তেওঁ ঘৰ বনাই দিয়ে। বহু অসুস্থ লোকক, ৰোগীয়া মানুহক তেওঁ মেডিকেল ট্ৰিটমেণ্ট কৰি সুস্থ কৰি তোলে বা সহায় কৰে। আৰু বহু দুখীয়া দৰিদ্ৰৰ ঘৰৰ সন্তানক তেওঁ পঢ়াৰ সা সুবিধা কৰি দিয়ে। এনেবোৰ কাম কৰিয়েই তেওঁ ভাল পায়। হয়তো সেইকাৰণে তেওঁৰ অসমবাসীৰ হৃদয়ত সোমাব পাৰিছে বা অসমবাসীয়েও আঁকোৱালি লৈছে। আচলতে এই এখন গাঁৱত থকা যি দুখীয়া দৰিদ্ৰ মানুহ, যাৰ থাকিবলৈ ঘৰ নাই বা যেনে তেনে থাকে আৰু, বা কিছুমান ঘৰৰ ধৰক বহুত ৰোগীয়া মানুহ থাকে, ট্ৰিটমেণ্ট কৰিব নোৱাৰে, এই বস্তুখিনি চোৱাৰ দায়িত্ব কাৰ? সেই এজন ইউটিউবাৰ নে চৰকাৰী দলীয় পক্ষৰ পঞ্চায়তৰ আণ্ডাৰত থকা সেই সভাপতি মেম্বাৰসকলৰ? তেওঁলোকৰ দৃষ্টিত এনেবোৰ ঘটনা বা এনেবোৰ পৰিস্থিতি চকুত নপৰে নেকি বাৰু? যদি নপৰে তেনেহ'লে, যদি তেনেকুৱা মানুহ নাথাকেই, তেনেহ'লে সেই তেওঁৰ ইউটিউবাৰজনৰ চকুত কেনেকৈ পৰে? বাকী পঞ্চায়তৰ সভাপতি হওক বা গাঁৱৰ সদস্যই হওক বা বিভিন্ন দলীয় চৰকাৰী পক্ষ কৰ্মচাৰীৰ চকুত যে ধৰা নপৰে কিয়? যিয়েই নহওক, তেওঁ যিবিলাক কাম কৰি আছে সেই কামবিলাকক এটা প্ৰজেক্টৰ নাম দিছে সোণৰ অসম বুলি, আৰু বহুখিনি লোকক সহায় কৰি। আহকচোন তেওঁৰ মুখেৰে শুনো সেই তেওঁৰ সোণৰ অসম প্ৰজেক্টৰ বিষয়ে। কৰিবলৈ এই যি মোৰ সোণৰ অসম, যেতিয়া মই কওঁ যে প্ৰতিজনৰ ডিষ্ট্ৰিক্ট সোণৰ অসম বেলেগ বেলেগ ধৰণৰ, আপোনালোকৰ মোৰ তেখেতলোকৰ চবৰে ডিষ্ট্ৰিক্ট বেলেগ বেলেগ সোণৰ অসম। তেনেকৈ মোৰ সোণৰ অসম হৈছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত কাজিয়া পাচাল নহয়, য'ত এজন মানুহে আন এজন মানুহক হিংসা নকৰে, উন্নতি অকল চাই যায় যে তই উন্নতি কৰ, ময়ো নিজৰ কাম কৰি আছোঁ, তয়ো উন্নতি কৰি যা, একো হিংসা ভাৱ নাৰাখে, য'ত আমি জীৱ জন্তুক মৰম কৰোঁ, য'ত আমি গছ পুলি ৰুওঁ, সেয়া হৈছে সঁচা অৰ্থত মোৰ বাবে সোণৰ অসম। সেইখিনি কৰি গৈ আছোঁ, সেইখিনি কামেই কৰি আছোঁ, আৰু সেইখিনি কাম কৰি কৰি মোৰ যি প্ৰজেক্ট সোণৰ অসম 2023ত আমি কিছুমান ঘৰ নিৰ্মাণ কৰিলোঁ বা সাজিলোঁ, যিখিনি কৰিলোঁ 2024ত 50খনকৈ ঘৰ সাজিবলৈ ওলাইছিলোঁ, তাৰে ভিতৰত 9খনকৈ ঘৰ আমি সাজি তুলিলোঁ, আৰু বাকী 41খন ঘৰ চেষ্টা কৰিম শেষৰলৈকে কৰিবলৈ, 2024ৰ শেষৰলৈকে কৰিবলৈ। আৰু তাৰ পাছতে হৈছে এবাৰ উজনি অসমৰ প্ৰথমখন এনিমেল চেল্টাৰ, য'ত আঘাতপ্ৰাপ্ত যিবিলাক জীৱ জন্তু ৰাস্তাত পৰি থাকিব, আঘাত পাই থাকিব, তেওঁলোকক আমি উঠাই পেলাই আমাৰ এনিমেল চেল্টাৰত আনি পেলাই চিকিৎসা কৰিম। এয়া হৈছে মোৰ প্ৰজেক্ট সোণৰ অসমৰ যে দুটামান এক্সাম্পল। বাকী আমি ফ্ৰী হেল্থ চেকআপ, ফ্ৰী ট্ৰিটমেণ্ট, লগতে বাকী যি পাৰোঁ আমি দিবলৈ চেষ্টা কৰোঁ। এই যি প্ৰজেক্ট সোণৰ অসম, এই সহযোগ কেতিয়া হ'ব, কেতিয়া আচল অৰ্থত সোণৰ অসম হ'ব? যেতিয়া আমাৰ নৱপ্ৰজন্ম, যুৱ প্ৰজন্মই একেলগত আহি পেলাই। শেষত মোৰ ফালৰ পৰা তেওঁক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, লগতে অভিনন্দন জনাইছোঁ তেওঁৰ ভাল ভাল কামবোৰৰ বাবে। ভাল কাম কৰি যাওক আৰু আগবাঢ়ি যাওক। আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁক, যাতে এনেকুৱা ভাল মানুহবোৰ ভালদৰে থাকিব পাৰে আৰু ভাল ভাল কাম কৰি যাব পাৰে। ধন্যবাদ।